Welcome to CEYONE Nutrition. Make a good health, use natural product, no side effect. আমাৰ এই চেনেলটো মাধ্যমেৰে আপোনালোকৰ আগত কিছুমান পুষ্টিকৰণ খাদ্য সামগ্ৰী বা প্ৰডাক্টৰ বিষয়ে জনোৱা হয় আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে জনোৱা হয়। সেয়েহে এই JMS নেটৱৰ্ক চেনেলটো যদি আপোনাৰ কাৰণে উপকাৰী হয় তেন্তে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আমাৰ এই চেনেলটোৰ এটাই উদ্দেশ্য যাতে আপুনি এটা সুস্থ প্ৰডাক্ট ব্যৱহাৰ কৰক, এটা সুস্থ শৰীৰৰ গৰাকী হওক আৰু লগতে এটা সুস্থ জীৱন যাপন কৰক। তাৰে কামনাৰে আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' দাঙি ধৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। ধন্যবাদ। আজি মই আপোনালোকৰ আগত CEYONE নিউট্ৰি ইণ্ডিয়াৰ LIVUP প্ৰডাক্টৰ বিষয়ে জনাইছোঁ। আমাৰ লিভাৰটো ষ্ট্ৰং কৰি ৰখাত এই প্ৰডাক্টটোৱে 100% ৰিজাল্ট দি আছে। 100% নেচাৰেল হয়, আয়ুৰ্বেদিক হয় আৰু ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নাই। দৈনন্দিন জীৱনত আমি যিবোৰ খাদ্য খাই আছোঁ এই খাদ্যবিলাকৰ পৰা আমাৰ শৰীৰত বহুত ধৰণৰ ছাইড এফেক্ট হৈ আছে আৰু ইয়াৰ পৰা নতুন নতুন বেমাৰৰ আপোনাৰ ষ্টাৰ্ট হৈছে। আৰু আমাৰ শৰীৰৰ আটাইতকৈ এটা দৰকাৰী অংগ হৈছে লিভাৰ। যিহেতু আমি যিবোৰ খাদ্য খাই আছোঁ এই খাদ্যবোৰ হজম কৰাৰ ক্ষেত্ৰত এই কাম কৰি আছে আৰু আজিলৈকে আমি ইয়াক ষ্ট্ৰং কৰি ৰখাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই। তো আমাৰ লিভাৰটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আমি লিভাৰৰ কাৰণে কিছুমান খাদ্য আমি খাব লাগে আৰু তাৰ কাৰণে CEYONE নিউট্ৰি ইণ্ডিয়া LIVUP যিটো প্ৰডাক্ট আছে বহুত আপোনাৰ এটা ৰিজাল্টেবল প্ৰডাক্ট হয় আৰু এটা নেচাৰেল প্ৰডাক্ট হয়। আৰু এই প্ৰডাক্টটোৰ যদি বিষয়ে আপুনি সবিশেষ বহলভাৱে যদি আপুনি জানিব বিচাৰিছে তেন্তে মই ওপৰৰ আই বটনত এটা লিংক দি দিছোঁ। সেই লিংকটো আপুনি গৈ পেলাই চাই প্ৰডাক্টটোৰ বিষয়ে সবিশেষ আপুনি বহলভাৱে জানিব পাৰিব। আৰু এই প্ৰডাক্টৰ যদি আপুনি প্ৰয়োজন অনুভৱ কৰিছে তেন্তে আপুনি এই নাম্বাৰত যোগাযোগ কৰিব পাৰে 7002924956। আৰু এই প্ৰডাক্টৰ বা এই কোম্পানীৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে www.ceyone.co.in আপুনি গৈ পেলাই চাব পাৰে। আৰু আমাৰ কোম্পানীৰ বহুত ধৰণৰ আপোনাৰ প্ৰডাক্ট আছে হেল্থৰ আৰু আজিৰ ডেটত বহুত ভাল ৰিজাল্ট দি আছে। আৰু আপোনাৰ কাৰণে যদি এই চেনেলটো বা আপোনাৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে আপুনি ভিডিঅ'টো লাইক কৰিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবিছে তেন্তে হ'লে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই হেল্থৰ ৰিলেটেড কিছুমান ভিডিঅ' মই ইয়াত আপলোড কৰি থাকোঁ আৰু যিখিনি ভিডিঅ' হয়তো আপোনাৰ উপকাৰ কৰিব পাৰে। ধন্যবাদ।